নমস্কাৰ বন্ধুসকল, মই ৰফিকুল আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক মই ক'ব বিচাৰিম বা আপোনালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিম যে কেনেকৈ ইউটিউবত ভিউজ, ছাবস্ক্ৰাইবাৰ বাঢ়ে বা কেনেকৈ ভিউজ আহে, কি সেই গোটেই কথাখিনি আজি আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া প্ৰথম কথা হৈছে আপোনালোকে ইউটিউবত ভিডিঅ' বনাব। ভিউজৰ কাৰণে 4-5টা মই আপোনালোকক টিপছ দিম। সেই টিপছকেইটা আপোনালোকে প্ৰয়োগ কৰিব বা ইউজ কৰিব, তেতিয়া আপোনালোকে গম পাব মই কোৱা কথাখিনি হয় নে নহয়। কাৰণ মই সেইখিনি ইউজ কৰোঁ বা ময়ো বহুত ভিডিঅ' চাইছোঁ বা বহুত ৰিচাৰ্চ কৰি পাইছোঁ যে সেই টপিককেইটাৰ ওপৰত মেইন নিৰ্ভৰশীল, আৰু সেই টপিককেইটাৰ ওপৰতেই যদি ফ'ল' কৰা যায় তেতিয়া আমি ভিউজ, ফলোৱাৰ্ছ গোটেইখিনি আমি পাওঁ। তাৰে প্ৰথম কথা হ'ল টপিক। আপোনালোকে যিয়ে ভিডিঅ' নবনাওক কিয় সদায় টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে। আপোনালোকৰ টপিকটো সদায় ভাল হ'ব লাগে। সেইফালে আপোনালোকৰ ভিডিঅ' কোৱালিটি বা কেমেৰা কম বা মোবাইলৰ কেমেৰা ভাল নহয়, সেইবিলাক আপোনালোকৰ নাচাই। আপোনালোকৰ চাব টপিকটো কি, আপোনালোকে কোৱা কথাখিনি সঁচা হয়নে নহয়, কোৱা কথাখিনি মানুহৰ কৰাৰ পিছত সেইখিনি বা সেইটো উপকাৰ হৈছে নে নাই, কি হৈছে কি নহৈছে, সেইটোৰ ওপৰত সদায় গুৰুত্ব দিব। কিন্তু আপোনালোকৰ কেমেৰা কোৱালিটি বা কেনেকুৱা ক'লা বগা, কোনে কি কৈছে কি কোৱা নাই, সেইটো সদায় গুৰুত্ব নিদিয়ে। গুৰুত্ব দিব সদায় কণ্টেণ্টৰ ওপৰত। সেইকাৰণে আপোনালোকে কণ্টেণ্টটো ভালদৰে বনাব। 1 নম্বৰ কণ্টেণ্ট ভাল লাগে। 2 নম্বৰ হৈছে আপোনালোকে থাম্বনেইলখন আপোনালোকক সদায় এট্ৰেক্টিভ লাগিব। কাৰণ ভিডিঅ' এটা মানুহে যেতিয়া ইউটিউবত চাব তেতিয়া আপোনালোকৰ থাম্বনেইলখন, আপুনি ভিডিঅ'টোত যিখিনি বনাইছে, ভিডিঅ'টোত ক'ব বিচাৰিছে বা যিখিনি বুজাব বিচাৰে, গোটেইখিনি সেই থাম্বনেইলত আপোনালোকে মানুহজনক বুজাব পাৰিব লাগিব। কম ভাষাৰ ভিতৰত থাম্বনেইলখন চাই বুজি পাব লাগিব যে মই এই ভিডিঅ'টোত গৈ এই বস্তুখিনি পাম, সেইটো যাতে মানুহে গম পায়। আৰু 3 নম্বৰ হৈছে আপোনালোকৰ টেগ। ভিডিঅ' সদায় টেগ কৰিব লাগিব। টেগ কৰিলে ইউটিউবে গম পাব যে হয়, এই ল'ৰাজনে এইটো টপিকৰ ওপৰত ভিডিঅ' বনাইছে। সেইকাৰণে আপোনালোকে সদায় ভিডিঅ' বনাই টেগ কৰিব লাগিব। এই 3 নম্বৰ। আৰু 4 নম্বৰ হৈছে আপোনালোকে ডিছক্ৰিপশ্যন ভালদৰে লগাব লাগিব। ভিডিঅ' এডিটৰ লগত কথা নাই। মই এতিয়া এই ভিডিঅ'টো বনাইছোঁ, ডাইৰেক্ট ইউটিউবত আপলোড কৰিছোঁ। ইয়াত মই কোনো এডিট কৰা নাই বা কোনো মিউজিক লগোৱা নাই, কোনো একো কৰা নাই, বা থাম্বনেইলখন বনাইছোঁ। কিন্তু যদি আপোনালোকে বিচাৰে কেনেকৈ টেগ লগাই, থাম্বনেইল বনাই, কি বনাই, মই সকলোখিনি মই ভিডিঅ' বনাই আপোনালোকক দেখাই দিম। আপোনালোকে কমেণ্ট কৰি মোক জনাব, বোলে মোক এনেকুৱা এইটো টপিকৰ ওপৰত ভিডিঅ' লাগে বা এনেকুৱা মোক ক'ব, মই আপোনালোকক ভিডিঅ' বনাই দি দিম। আপোনালোকে ভিডিঅ'বোৰ বনাওঁতে সদায় কেমেৰা কোৱালিটি, কিবা কোৱালিটি সেইবিলাক নাচাব, খালি কণ্টেণ্টটো সদায়। মইতো বাৰে কৈছোঁ যে কণ্টেণ্টটো আপোনালোকে ভাল কৰক। এতিয়া মই বনাইছোঁ।